এয়া ৰঙালাও গুটি এনেদৰে 2 মিনিটমান ভাজি লম মিডিয়াম ফ্লেমত। জুইটো কমাই ৰাখিব নহলে জ্বলি যাব। 2 মিনিটমান ভাজিলেই হ'ব। ইয়াৰ হেমেকা ভাৱটো গলেই আপোনালোকে নমাই থব, ঠাণ্ডা কৰি ল'ব। তাৰপিছত এয়া ভাজি লোৱা ৰঙালাও গুটিখিনি এতিয়া ঠাণ্ডা হ'ল। মই ইয়াৰ লগত নৰসিংহ পাত, নহৰু 4 ফুটা, আদা এটুকুৰ, নিমখ আপোনাৰ সোৱাদ অনুসৰি আৰু জলকীয়া 4টা লৈছোঁ। এইখিনি এতিয়া মিক্সিত পিচি ল'ম। চাটনিখিনি খোৱাৰ আগত ইয়াত 2 টোপালমান নেমু চেপি দিব, তেতিয়া খাবলৈ আৰু সোৱাদ হয়। ইয়াৰ সোৱাদ দুগুণে বাঢ়ে তেতিয়া। এয়া চাটনি ৰঙালাও গুটিৰ, খাবলৈ খুবেই সোৱাদ হয়। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব। ভিডিঅ'টো যদি চাই ভাল পাইছে তেন্তে হলে লাইক, কমেন্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে বেল আইকনটো টিপি দিব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে চাই থাকিব পাৰে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ।